ঈশ্বৰ চৰণ ধূলি লৌহিৰে তুলি লৰা বুঢ়া মেঠাই জুৰি যাও বিহুখনি ঐ আমি জীৱ শ্ৰেষ্ঠ হুঁচৰি গাওঁ ভোক পিয়া একোৱেই গমকে নেপাওঁ এই বিহুখনি সামৰি ঘৰা ঘৰি যাওঁ নাঙলটি কান্ধত লৈ পথাৰলৈ যাওঁ এহাল খনি জুৰি লৈ ভালেহে কৈ বাওঁ পথাৰ ভৰি থাকিব জহালি ধান ধন্যবাদ নমস্কাৰ বন্ধুসকল মই বিতুপন গগৈ আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল চিনাকিলৈ আজি আমাৰ লগত আছে জনপ্ৰিয় শিল্পীৰ লগতে ফেচবুকত খলকনি লগোৱা জনপ্ৰিয় কণ্ঠশিল্পী মনোজ হালৈ মনোজ দা আপোনাক স্বাগতম জনাইছো ধন্যবাদ মনোজ দাৰ কথা আমি আজি জানিম তেওঁৰ বিষয়ে কি কেনেকৈ কি হৈছে হ'লেও প্ৰথমতে এতিয়া মনোজ দাৰ পৰা এটা আমি বিহু গীত যদি শুনো যিহেতু ফেচবুকত খলকনি লাগি আছে ঠিক আছে চেষ্টা কৰিছো গাবৰ কাৰণে মাতটো ইমান বেয়া হৈ আছে দেই হে দেহি মাজ নিশা কান্দিলে ঐ বিৰহী কেতে কিয় ঐ লগৰী হেৰা লেও বুলি মই জান কান্দিছো তোমাৰে বেজাৰত ঐ কি জানি এৰিবা বুলি দলনি পথাৰত মই নাম অহে চৰাই থাকোতে ইউকিটি মাৰিলো তোক মই না কাষতে পায় অকলে ৰিঙিয়াই মাতিলো উভতি চাই হাঁহিলি তথাপি তই নকলি খুলি ধন্যবাদ খুব সুন্দৰ মাতো যদিও বেয়া বুলি কৈছিলে এতিয়াও আপোনাৰ ভালে হৈ আছে লগাই নাই যেন মাতো বেয়া হৈ আছে এতিয়া মনোজ দাৰ ওচৰলৈ আহিছো মনোজ দা আপোনাৰ ঘৰ পঢ়া শুনা ক'ত কৰিছিলে মোৰ ঘৰ নলবাৰী জিলাৰ মুকালমুৱা এখন সৰু গাই চান্দা বুলি কয় সৰু এখন গাঁও একদম নিচেই সৰু মানে পঢ়া শুনা কৰিছোঁ মুকালমুৱাতে ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় মই হাই ছেকেণ্ডাৰী কমপ্লিট কৰি ডিগ্ৰী ফাৰ্ষ্ট ছেমলৈকে মই দিলোঁ তাৰপিছত মোৰ একচুৱেলি প্ৰগ্ৰেম আছিলে অকণমান দুষ্ট আছিলে সৰুতে উৰিষ্যাত আছিলে প্ৰগ্ৰেম তাৰপিছত মই ফাৰ্ষ্ট ছেম দি কিনে পঢ়িলোঁ অকণমান ছেকেণ্ড ছেম যে আহি আছে মানে বিহুৰ প্ৰতি ইমানে সেই আছিলে গম পোৱা নাছিলে মাক কোৱা নাছিলোঁ মানে তেতিয়া প্ৰথম মই উৰিষ্যা যাম উৰিষ্যা বুলি যাওঁ কেতিয়াবা দেখা পাম নে নাপাওঁ ট্ৰেইনত উঠি পোৱা নাছিলোঁ সঁচা কথা ক'লোঁ তেতিয়া ছেকেণ্ড ছেমত যেতিয়া ক'লোঁ উৰিষ্যাত আছে তেতিয়া মই ঘৰত নোকোৱাকৈ যেতিয়া এক্সাম আছে যে মই কোৱা নাছিলোঁ মা দেউতাক যে মই উৰিষ্যাত যাম তাৰপিছত মই উৰিষ্যা পোৱাৰ পিছত মোৰ ফ্ৰেণ্ড আছিলে ফ্ৰেণ্ডে ক'লে মনোজ ক'ত আছে তাতো এক্সাম আছে তাৰপিছত কৈছে সিটো নাই সিটো ফাংচন কৰিব গৈছে উৰিষ্যা সেয়ে মই যি ছেকেণ্ড ছেম দিব নহ'ল আজিলৈকে আৰু পঢ়া নহ'ল আৰু মাৰ গালি খালোঁ আজিও মাৰ কাৰণে গালি খাওঁ আৰু দেউতা আমাৰ ঘৰৰ চবৰ পৰাই খাওঁ যে পঢ়া কমপ্লিট নকৰিলোঁ
বেছিকে গানত আহি গ'লো উৰিষ্যা যাবলগীয়া হ'ল উৰিষ্যা যাব তেতিয়া উৰিষ্যা বিহু প্ৰগ্ৰামৰ কাৰণে গৈছিলে হয় 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 আমাৰ শুৱালকুছিৰ পৰাই গৈছিলোঁ মই শুৱালকুছিৰ পৰাই কৰিছিলে ইনভাইট সেইকাৰণে আৰু পঢ়া আৰু তাতে আজিলৈকে নহ'ল আৰু মনোজ দাৰ নিকনেমটো এতিয়া মোৰ ঘৰত মতা নাম এনেকুৱা বেলেগ নাই মনোজ বুলিয়ে মাতে কিন্তু বন্ধু বান্ধৱে কেতিয়াবা পোৱালি বুলি মাতে কোনোবাই টিকলা বুলি মাতে সেনেকে আৰু টিকলা পোৱালি এইবিলাকে চলি যায় এই সাংস্কৃতিক জগতখনত বা সংগীত জগতখনত আপুনি প্ৰথম খোজ কেতিয়া দিছিলে মই প্ৰথম খোজ দিছিলোঁ আমাৰ গাঁৱৰে এটা গ্ৰুপ আছিলে মৰঞ্জন বুলি কৈছিলে গ্ৰুপটোৰ নাম আছিলে তাত মই মোৰ দাদাহঁত আছিলে খুৰাহঁত আছিলে তেতিয়া মোৰ বহুত কৰিব মন আছে আমাৰ ঘৰতে প্ৰেক্টিচ হয় তেতিয়া ঢোলৰ মাত শুনিলে আৰু ৰ'ব নোৱাৰে এনেই গুণগুণাই থাকোঁ বাথৰুম ছিংগাৰ আছিলোঁ এতিয়াও ছিংগাৰ নহয় বাৰু তাৰপিছত মাক কৈছিলোঁ মোৰো গাব মন আছিলে এইটো গ্ৰুপত তেতিয়া মায়ে আমাৰ নিজে লৈ আহিছিলে যে আমাৰ ইয়াকো গোৱা মাৰ মনত আছে এইটো কথা আজিও পাহৰিব নোৱাৰোঁ মায়ে চাদৰৰ লোচত ময়ো আহিছিলোঁ ধৰি তেতিয়া কৈছিলে এই গাব নোৱাৰে সৰু বাচ্ছা তাৰপিছত মই ক'লোঁ মই পাৰিম দেদি তেতিয়া মই গান গোৱা নাছিলোঁ লহৰি নাচিছিলোঁ তাৰপিছত লাহে লাহে গান গালোঁ তেতিয়া মই ক্লাছ তেতিয়া মোৰ ধৰা 10 মান আছিলে চাগে 10 মান বহুত সৰুৰ পৰাই তেতিয়া আমি গেঞ্জি পিন্ধি কিনে কৰিছিলোঁ আমি কম্পিটিশ্যন নহয় জাষ্ট ক'ৰবাত শ্ব' জেনেৰেল শ্ব' কৰিছিলোঁ সেনেকে আৰু অকণমান আৰু এতিয়াতো চবেই চিনি পায় অসমৰ এতিয়া বহুত ডাঙৰ ডাঙৰ বিহু দলৰ লগত এতিয়া জড়িত হৈ আছে হয় হয় কি হৈছে কি নাই হোৱা এবাৰ হ'বনে নহয় বিহু দলৰ লগত জড়িত জানিম বাৰু আমি এতিয়া অসমৰ ৰাইজ এতিয়া মনোজ হালৈ বুলি ক'লে এখন চিনাকি মুখ বিশেষকে নৱপ্ৰজন্মসকল আপোনাৰ অনুৰাগী হৈ পৰিছে মানে ইয়াৰ প্ৰভাৱটো কেনেকে ক'ৰ পৰা কেনেকে আৰম্ভ হ'ল প্ৰভাৱ মানে মই বিহুগীত এটা দিছিলোঁ ফাৰ্ষ্ট টাইম ফেচবুকত আলিয়ে নাযাবি তাৰপিছত মণ্টুদাৰ ফুল ফুলিলে গীতটো আলিয়ে নাযাবিটোত ভিউৱাৰ্ছ 50,000 মান হৈছিলে কিন্তু বেছিকে মণ্টুদাৰ গীতটো অকণমান ছেড চং চবৰে চাগে দুখ থাকে সেইকাৰণে মণ্টুদাৰ গীতটো ইমান ভিউৱাৰ্ছ হৈছিলে মই ভাবিব নোৱাৰোঁ সপোনতো আজি 4.5 লাখ পাৰ হ'ল এতিয়া 50 লাখত হ'ব চাগে মানে মানুহে আদৰি লৈছে ভাল ভাল কমেণ্ট দিয়ে মই সপোনত ভবা নাই আজিলৈকে মই যে বিশ্বাস হোৱা নাই যে এনেকুৱা আহে ভিউৱাৰ্ছটো ফেক নেকি কিন্তু মানুহে ভাল ভাল কমেণ্ট দিছে উৎসাহ দিছে মৰম দিছে আৰু এনেকৈ যদি সদায় মৰম কৰে মণ্টুদাৰ গীতটোতে বহুত চিনাকি হৈ গ'লোঁ আৰু মণ্টুদাক বিশেষকৈ ধন্যবাদ ইমান ধুনীয়া এটা গীত ওলাইছে আৰু মই সেইটো গীত গাবলৈ চেষ্টা কৰিছোঁ বহুত বহুত ধন্যবাদ মণ্টুদাক ইয়াৰ পৰাই দিছোঁ আপুনি গানটো লাইভ কৰিছিলে নে ৰেকৰ্ডিং কৰিছিলে মই ৰেকৰ্ডিং কৰিছোঁ এনে ইয়াতে দোকানতে মই চব গান দোকানৰ সেইখিনি ঠাইতে দি দিওঁ ৰেকৰ্ডিং কৰি আৰু ৰেকৰ্ডিং কৰি কিনে মই এনেই গোৱা আছিলে আৰু সেনেকৈ আৰু অকণমান যদি শুনো গানটো এতিয়া চিয়'ৰ চিয়'ৰ ফুল ফুলিলে কি হ'ব মইনা ফুলৰে মোক ভুমুৰাই চুহিব অ মৰম যাচিলে কি হ'ব মইনা সুমৰ আগত আনেহে বহিব অ ৰভাৰ তলিত তোমাৰ বিয়া তোমাক নেদেখো আজিৰ পৰা ৰভাৰ তলিত তোমাৰ বিয়া তোমাক নেদেখো আজিৰ পৰা চিৰদিনলৈ তুমি জানা নৰ হবাগৈ তুমি জানা নৰ হবাগৈ ধন্যবাদ